নমস্কাৰ বন্ধুসকল, মই সঞ্চিতা মোৰ সঞ্চিতাৰ অসমীয়া পাকঘৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ' এটা আৰম্ভ কৰিম বুলি এতিয়া বাজিল 10টা বজাত কাম বন কৰি খাই বৈ আজৰি হৈহে ভিডিঅ'টো আজি আৰম্ভ কৰিবলৈ লৈছোঁ। আজিনো দিনটো মই কি কৰি থাকোঁ, কি বনাওঁ, কি কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাম বুলিহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ প্লিজ চাব, কাটি নিদিব। মোৰ চেনেলত যিসকল নতুন তেখেতসকললৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, যদিহে মোৰ চেনেলটো ভাল লাগিছে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টটো দিব যদিহে মোৰ চেনেলটো আপোনালোকৰ চাই ভাল লাগিছে। আহক তেনেহ'লে এতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক। আমি যে ৰুইছিলোঁ আলুখিনি এতিয়া হৈছে, মই দেখুৱামগৈ আপোনালোকক। বলক মই বাৰীলৈও যাওঁ, মই পালেং কেইডালমান ছিঙোগৈ, আপোনালোককো লৈ যাওঁ। আহক। এইখন বাৰীখন চাওক, এয়া সম্পূৰ্ণকৈ দেখুৱাইছোঁ মই আঁতৰৰ পৰা অকণমান। এয়া আলু যে ৰুইছিলোঁ, এয়া আলু ধুনীয়াকৈ হৈছে। এয়া চাওক, মই ভালদৰে দেখুৱাই গৈছোঁ এফালৰ পৰা। এয়া এইখিনি অসমীয়া আলু, অলপমান খাচী আলু আছে, প্ৰায়ভাগে অসমীয়া আলুৱে। এয়া চাওক, ভালদৰে দেখুৱাই দিছোঁ এফালৰ পৰা। এয়া হৈছে ৰঙালাও, এয়া ৰঙালাও কিনাৰে কিনাৰে ৰঙালাও দিয়া হৈছে। এজোপা ৰঙালাও, আলুৰ মাজে মাজে এয়া দিয়া হৈছে। এজোপা ৰঙালাও, এয়া ৰঙালাও দিয়া হৈছে। এয়া চাইডে আলু, সোঁফালে আছে মূলা, এয়া মূলা দিয়া হৈছে। এয়া হৈছে মূলা। এইফালে কিনাৰেদি নদীখন বৈ গৈছে। এয়া চাওক, মই চাৰিওকাষে দেখুৱাইছোঁ ভালদৰে। এয়া সিফালেও আমাৰ অলপমান আলু দিয়া আছে, মই ভালকৈ দেখুৱামগৈ গৈ। এয়া চাওক, এখন নদীখন কিনাৰেদি বৈ গৈছে, মই কিনাৰেদি গৈ পেলাই ভালদৰে দেখুৱাই আছোঁ আপোনালোকক। সেয়া চাওক, এইখন নদীখন। এতিয়া পানীখিনি বৰ এটা ভাল নহয়, লেতেৰা পানী। এয়া নদীখন। এয়া চাওক, পানী নদীৰ পৰা পানী আনিয়ে দিয়া হয়, যিহেতু ঘৰৰ পৰা পানী আনি দিবৰ বাবে অসুবিধা হয়, সেইটো কাৰণে এইখন দলঙৰ নিচিনা বনাই দিছে। এয়া কবি, এয়া কিনাৰে কিনাৰে অলপমান কবি দিয়া আছে। এয়া চাওক, মই দূৰৰ পৰা দেখাইছোঁ। এয়া অলপমান আলু, এয়া অলপ চব সকলো কৰা হৈছে। পালেঙো আছে, ধনিয়াও আছে, মাজতে আছে পালেং ধনিয়া। এয়া মই এইখিনি চাওক, পালেং অলপ হৈছে, বৰ ভালকৈ হোৱা নাই পালেংখিনি। এয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে পালেং ধনিয়া। এয়া ঘৰত মৰণা মাৰিবলৈ আৰম্ভ কৰিছে আৰু যোজা চলাইছে। এয়া মৰণা মাৰিব এতিয়া। ওচৰৰে দাদা এজনে মাৰিব মৰণা পাৱাৰ টিলাৰ দি। এয়া আচলতে মই এতিয়া কিবা এটা বনাম বুলি ভাবিছোঁ। মই ভাবিছোঁ কিনো বনাওঁ, আপোনালোককো অকণমান দেখুৱাওঁ। একেবাৰে সাধাৰণ ৰেচিপি, সদায় দাইল আচলতে খাই থাকোঁ, মই মচুৰ দাইল দি বনাম। দাইল আচলতে সদায় খাই থাকোঁ, কেতিয়াবা অলপ বেলেগ ধৰণেও খাবলৈ মন যায়। আহক তেনেহ'লে মইনো কি বনাওঁ, কেনেদৰে বনাওঁ তাকে অকণমান দেখুৱাওঁ। পাকঘৰলৈকে লৈ যাওঁ আহক তেনেহ'লে আজি। আহক এতিয়া পাকঘৰলৈকে যাওঁ। মই বনাম আজি মচুৰ দাইলৰ এখন গ্ৰেভি, মচুৰ দাইল দি। তাৰপিছত এয়া মচুৰ দাইল আচলতে আমি খাই থকাই হয়, মচুৰ দাইলটো আমি খায়ে থাকোঁ। মই ভাবিছোঁ আজি অকণ মই বেলেগকৈ বনাম। এয়া মই বনাবলৈ দাইলখিনি মই আধা ঘণ্টামান ইয়াত তিয়াই থৈছোঁ। তাৰপিছত ইয়াত মই আদা, নহৰু আৰু মগজ কেইটামান লৈছোঁ। আপোনালোকে থাকিলে ল'ব, নাথাকিলে নাই। তাৰপিছত ইয়াত পিঁয়াজ এটা চপাৰত মাৰি ল'ম এইটো। তাৰপিছত কেইটামান আলু, কেইপিচমান আলু বইল কৰা আছিলে, সেই আলু কেইপিচমান লৈ মই লৰালৰিকৈ গ্ৰেভিখন বনাম। তাৰপিছত মচুৰ দাইলকেইটা পিচি মই পকৰি বনাই ল'ম। তাৰপিছত এই গ্ৰেভিখন মই বনাই পেলাই পকৰিকেইটা তাত দি দিম। তেনেহ'লে মচুৰ দাইলকেইটা মই পিচি লওঁ। মচুৰ দাইলখিনি মই পিচি পেলাই ইয়াতে হালধি অকণ দি পেলাই, তাৰপিছত অকণমান বেচন দিছোঁ, এয়া সানি লৈছোঁ। সানি পেলাই এখন কেৰাহীখন পাতিছোঁ, ধোঁৱা ওলাই গৈছে, কেৰাহী গৰম হৈ গ'ল। লৰালৰিকৈ মই পকৰিকেইটা গোল কৰি কেৰাহীখনত তেল দিলোঁ। কেৰাহীত তেল দি তেল গৰম হৈছে, পকৰিকেইটা মই ইয়াত চেপেটাকৈ দি যাম। পকৰি ভাজিবলৈ চবেই জানেই, মই লৰালৰিকৈ অকণমান দেখুৱাই দিছোঁ। পকৰিকেইটা
এতিয়া পকৰি দিলোঁ। এইখিনি পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ভাজি পেলাই আদা নহৰু আৰু মগজৰ আৰু বিলাহী যিটো পেষ্ট আছিলে পেষ্টটো দি দিম। এইখিনি পিঁয়াজখিনি ৰঙচুৱা হ'ল। তাৰপিছত এই পেষ্টটো মই ইয়াত ঢালি দিলোঁ। ঢালি পেলাই অকণমান তেল নিগৰি অহালৈকে ভাজি ল'ম। মোৰ মছলাখিনিৰ পৰা ইয়াত তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত দিম এয়া মছলাৰ পেষ্ট এটা বনাই লৈছোঁ। আমি সৰ্বসাধাৰণতে যিখিনি মছলা ব্যৱহাৰ কৰি থাকোঁ মই সেইখিনি মছলাৰ পেষ্ট এটা বনাই লৈছোঁ। অকণমান হালধিও ইয়াত দি দিছোঁ, এড কৰি দিছোঁ। যিহেতু শুকান মছলা কেৰাহীত দিলে ধৰাৰ চান্স থাকে, সেইটো কাৰণে মই মছলাৰ পেষ্টটো এতিয়া ইয়াত ঢালি দিম। এয়া মছলাৰ পেষ্টটো ইয়াত ঢালি অকণমান 1 মিনিটৰ কাৰণে অকণমান ভাজি ল'ম। এইখিনি মছলাখিনি ভজা হৈ গৈছে। এতিয়া মই যে বইল কৰি থৈছিলোঁ আলু কিটুকুৰ ইয়াত ঢালি দিছোঁ। অকণমান আলু কিটুকুৰ ভাঙি দিব, তেতিয়াহে গ্ৰেভিখন ডাঠ হ'ব। এখন সদায় আমি দাইল খায়ে থাকোঁ, অলপ কেতিয়াবা মুখখনৰ জুতি লগায়ো খাবলৈ মন যায়। সেইটো কাৰণে অকণমান বেলেগ ধৰণে বনালোঁ। চবেই চাগে বনাই খাইছে, যিসকলে নাই খোৱা তেখেতসকলৰ সুবিধা হ'ব। এয়া আলুখিনি মই ভাঙি দিছোঁ। অকণমান ভাঙি তাৰপিছত ইয়াত অলপ গৰম পানী ঢালি দিম। কমাই ঢালিব, মই অলপ ডাঠ কৰিছোঁ। বেছিকৈ পনীয়া কৰিলে বেয়া হ'ব গ্ৰেভিখন খাবলৈ। কমাই দিব পানীটো। অকণমান লৰাই পেলাই 2 মিনিটমানৰ কাৰণে মই ইয়াত ৰাখি পানী ঢালি দিম, গৰম পানী। গৰম পানী ইয়াত এড কৰিলোঁ। তাৰপিছত অকণমান উতল আহিবলৈ দিছোঁ, অকণমান 5 মিনিটৰ কাৰণে। অকণমান উতলটো অহাৰ পিছত অলপমান ঢাকি থ'ম 5 মিনিটৰ কাৰণে। 5 মিনিট থ'লে হ'ব, তাতকৈ বেছি নথ'ব। তাৰপিছতে মোৰ গ্ৰেভিখন ৰেডি হৈ যাব। 5 মিনিটৰ পিছত মোৰ উতল অহাৰ পিছত মই পকৰিখিনি ইয়াত ঢালি দিম। ঢালি দিয়াৰ পিছত মোৰ মচুৰ দাইলৰ কোপ্তা ৰেডি হৈ যাব। এইখন মোৰ গ্ৰেভিখন ৰেডি হৈ গৈছে আৰু মই ইয়াত নিমখ দিবলৈ পাহৰিছিলোঁৱে। এয়া নিমখ মই শেষত সোৱাদ অনুপাতে নিমখ এড কৰিছোঁ। কমাই দিব গ্ৰেভিখন যিহেতু ডাঠ। তাৰপিছত ইয়াতে পকৰিখিনি মচুৰ দাইলৰ ইয়াতে ঢালি দিছোঁ বৰখিনি। তাৰপিছত অকণমান লৰাই দিম। এয়া অকণমান লৰাই দিছোঁ। এয়া মোৰ কোপ্তা ৰেডি হৈ গ'ল মচুৰ দাইলৰ। এয়া চাওক, ওচৰৰ পৰা দেখাইছোঁ। খাবলৈও বিৰাটেই ধুনীয়া হয়। আচলতে সদায় আমি দালি খাই থকাই হয়, কেতিয়াবা অলপ বেলেগ ধৰণে বনাই চাবচোন। মই বনাইছিলোঁ যেতিয়া আপোনালোককো লৰালৰিকৈ অকণমান দেখুৱালোঁ। আচলতে এনেদৰে বনাই সকলোৱে খাইছে চাগে, যিসকলে নাই খোৱা তেখেতসকলৰ বাবে সুবিধা হ'ব। এয়া চাওক, মই ভালদৰে দেখাইছোঁ। কালাৰটোও ভাল লাগে আৰু খাবলৈও বৰ ধুনীয়া হয়। ঠাণ্ডা দিনত বিশেষকৈ অকণমান জ্বলা খাই ভালেই লাগে। সেইটো কাৰণে অকণমান জ্বলা মছলা দি পেলাই কেতিয়াবা খাবলৈ মন গ'লে এনেদৰে খাব পাৰিব। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো এবাৰ চাব প্লিজ। মোৰ চেনেলটো যদিহে আপোনালোকৰ ভাল লাগিলে সকলোৱে অনুৰোধ, মোৰ চেনেলটো যাতে সকলোৱে লাইক কৰে, শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰে। আৰু সম্পূৰ্ণকৈ কিন্তু ভিডিঅ'টো চাব। আজিলৈ আহিছোঁ। মোৰ নতুন এটা ভিডিঅ' বা ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিম। ধন্যবাদ।